নমস্কাৰ স্বাগতম জনাইছো ভয়েস অফ ডেমোক্ৰেসিলৈ মই স্বাগতাই নীলবাগানত টেট প্ৰশিক্ষণ কেন্দ্ৰ মুকলি মেধাবী পৰীক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ নীলবাগানত আৰম্ভ কৰা হৈছে টেট পৰীক্ষা প্ৰশিক্ষণৰ কেন্দ্ৰ নীলবাগানত স্থিত অসম জুনিয়ৰ কলেজত প্ৰাংগণত আসাম টেট কাউন্সিল সেন্টাৰ নামেৰে প্ৰথমবাৰৰ বাবে নীলবাগানত আৰম্ভ কৰা হৈছে টেট প্ৰশিক্ষণ কেন্দ্ৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত অনুষ্ঠিত হবলগীয়া আগন্তুক টেট পৰীক্ষা অৱতীৰ্ণ হ'ব বিচৰা পৰীক্ষাৰ্থীৰ কাৰণে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে এই টেট পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ টেটৰ বাবে আৰম্ভ হ'বলগীয়া এই কোচিংত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীয়ে যাৱতীয় তথ্যৰ বাবে 7662923957 আৰু 7002958874 আৰু 9101003173 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব শিক্ষকৰ দ্বাৰা পৰিচালিত হ'বলগীয়া এই টেট কোচিংৰ আসনত সংখ্যা সীমিত অভিজ্ঞ শিক্ষকৰ দ্বাৰা উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলে যাতে সফলতাৰে টেটত উত্তীৰ্ণ হৈ চৰকাৰী সংস্থাপনত লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আসাম টেট কোচিংৰ চেণ্টাৰে আৰম্ভ কৰিছে এই বিশেষ পাঠ্যক্ৰম গতিকে পলম নকৰি যোগাযোগ কৰক এই নম্বৰ তিনিটাৰে এইবেলি টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটি সুখবৰ অসম জুনিয়ৰ কলেজৰ তত্ত্বাৱধানত নীলবাগানত এখন টেট চেণ্টাৰ খোলা হৈছে য'ত অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা পাঠদান প্ৰদান কৰা হ'ব আৰু বিশেষকৈ কেনেকৈ ভাল নম্বৰ লাভ কৰিব পাৰি এই টিপবিলাক শিকোৱা হ'ব ইয়াৰ উপৰিও আন পৰীক্ষাতো এইবিলাক সহায় হ'ব এইবিলাক আপোনালোকে ভালকৈ জানি ল'লে লগতে মই আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ টেটত কম পায় সংখ্যা বহুতে উত্তীৰ্ণ হ'ব নোৱাৰে আমি আশা ৰাখি যদি ভালকৈ তেওঁলোকে ইয়াত প্ৰশিক্ষণ লয় নিশ্চয় তেওঁলোকে উৎসাহিত হ'ব লগতে মই আজিৰ এই শুভখনত যি মেনেজমেণ্টৰ দ্বাৰা এখন খোলা হৈছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে নীলবাগানত অসম টেট কোচিং চেণ্টাৰ নামেৰে এটি কোচিং চেণ্টাৰৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান নীলবাগানৰ উচ্চ শিক্ষিত তথা প্ৰশিক্ষণপ্ৰাপ্ত যুৱকসকলে খুলিছে উক্ত অনুষ্ঠানটি খোলাৰ বাবে এই যুৱকসকলক মোৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ এই টেট কোচিং চেণ্টাৰটোৱে আগন্তুক টেট পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুতি কৰাত সহায় কৰিব লগতে প্ৰতিযোগিতা পৰীক্ষাত লিখাৰ কাৰণে যিখিনি কৌশল বা স্কিলৰ প্ৰয়োজন হয় সেইখিনি পূৰণ কৰিব বুলি মই আশা কৰিছোঁ সেয়ে এই অনুষ্ঠানটিত আপোনালোক সকলোৱে নিজৰ নিজৰ ল'ৰা ছোৱালীক আৰু ছাত্ৰ ছাত্ৰীসকলে নিজকে নামভৰ্তি কৰক আৰু আগন্তুক টেট পৰীক্ষাত আপোনালোকে সুখ্যাতিৰে উত্তীৰ্ণ হওক এই কামনা কৰিছোঁ ধন্যবাদ